গাইছ মানে কি ধান কাটিব নাজানো চেষ্টা এটা কৰিছোঁ বোলে পালে নৰো আজি ফাৰ্ষ্ট টাইম বোলে ধান বোলে কাটিম লাইফত বোলে ফাৰ্ষ্ট টাইম নমস্কাৰ বন্ধুসকলে আছে অন্য এটা ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ আজি আহিলোঁ বহুত দিনৰ মূৰত মানে বহুত দিন ভিডিঅ' বোলে দিয়া নাছিলোঁ মানে অলপ প্ৰব্লেম বোলে চলি আছিল আজিৰ পৰা কণ্টিনিউ বোলে ভিডিঅ' বোলে দিম আৰু বোলে আজি মানে আপোনালোকক দেখুৱাই আছোঁ মোৰ ধানখিনি বোলে কাটিব হৈছে ধানখিনি বোলে কাটি আছে দেখুৱাই আছোঁ মোৰ ধান বোলে কেনেকৈ হৈছে কি হৈছে দেখুৱাইছোঁ আপোনালোকক ব'লক মোৰ লগত ভিডিঅ' আৰম্ভ কৰোঁ এয়া দেখিবলৈ গৈছে এয়া মোৰ ধান এয়া দেখিবলৈ গৈছে এয়া মোৰ ধান হয় এয়া চাৰিওফালে কি সুন্দৰকৈ বোলে পকিছে এতিয়া কাটি আছে আমাৰ বোলো দুটা দাদাই বোলে কাটি আছে এইটো কাটি আছে ধুনীয়াকৈ আগবাঢ়ি গৈ আছোঁ সুধি আছোঁ সিহঁতক ধান বোলে কেনেকৈ হৈছে ব'লক আমি সুধো বোলে ধানটো দাদা এজনে কাটি আছে নাই আৰু এজন বোলে দাদা এটা আছে আমি আগবাঢ়িবলৈ গৈ আছোঁ এই বোলে দেখুৱাই আছোঁ বোলক ধানৰে মাজে মাজে বোলক আমি আগবাঢ়ি যাওঁ আমাৰ দাদা এজন আছে ধান বোলে কাটি আছে ধান বোলে কেনেকৈ হৈছে একবাৰ সুধো বোলো দাদা ব'লক যাই আছোঁ আমি এয়া মোৰ লগত দাদা এজন আছে দাদা ধান কি কাটি আছে কেনেকুৱা আছে ধান এইবাৰ ধান মানে বিঘা মোৰ প্ৰতি কিমান পৰিব এইবাৰ দিছোঁ কি ডাউনত কি নাহে কি বানপানী একো হেৰিটো কোৱা নাই বোলে এইবাৰ এইটো ধানটো বোলে মোটামুটি মই মুঠামুঠি দেখুৱাই আছোঁ এই মুঠাবিলাক কিয় এইবাৰ সৰু সৰু গৈছে ধানটো দাদা ভাল হৈছে ধান বেছি ভাল হ'ল তাৰ মানে ৰাখিব নোৱাৰি সেইটো কাৰণে মুঠাবিলাক সৰু সৰু আৰু বাকী এইবাৰ মোক বছৰ দিন জুৰিব চাগে ন মোৰ আমদানি হ'ব ন ৰৈ যাব ন মোৰ আৰু বোলে দেখুৱাই আছোঁ গোটেই বোলে ধান এয়া দেখুৱাই আছোঁ এয়া দেখিবলৈ কৈছে ইয়াত পৰা নালাগে ন ঠিক আছে দেখুৱাই আছোঁ আৰু এনেইতো বাহিৰা খেতি আমি দেখিছোঁ 10 মোন 12 মোন 8 মোনৰ ওপৰত নাযায় হয় হয় এইটো আপোনাৰ 20ৰ ডাউনত নাহে আমি ধান কাটোতে কাম কৰা মানুহ ঠিক আছে বাৰু ধানটো ভাল হয়তো মোৰতো ভাল ন বলকচোন আমি আৰু দেখুৱাই আছোঁ আৰু কিমান আছে আৰু কি কৰি আছোঁ দেখুৱাই আছোঁ বলক এনেই কোনদিনা কটা হ'ব মোৰ গোটেই ধানখিনি বেছি কাটিব নোৱাৰি 5,000ৰ ওপৰত কি কাটি 10,000 ধান কাটিলে পোনাতে হৈ যায় মোক এদিন লাগে হিচাপ দিব নোৱাৰোঁ লাগিব মোটামুটি 6-7 দিন লাগিব ন ঠিক আছে বাৰু আৰু আমি আগবাঢ়ি গৈ আছোঁ দেখুৱাই আছোঁ হা কাটক হা বেয়া চাই অলপ ডিষ্টাৰ্ব কৰি দিলোঁ আৰু গাইছ মানে কি ধান কাটিব নাজানো চেষ্টা এটা কৰিছোঁ বোলে পালে নৰো আজি ফাৰ্ষ্ট টাইম বোলে ধান বোলে কাটিম লাইফত বোলে ফাৰ্ষ্ট টাইম দেখুৱাই আছোঁ আপোনালোকক কাটিব পালে নৰো বাৰু আঙুলি যাব চেষ্টা ৰখক বয় হ'ব আৰু আজি নাকাটিব বেছি আমাৰ দাদাক দাদা পানী খাই আছে এই কাশি আৰু ধান আপোনাক বোলে বনালোঁ এইটো কাশিখন দিলোঁ এনেকুৱা কৰিলোঁ আপুনি বোলে ভালদৰে কাটক এই লওক কাশিখন লওক হয় হয় কেনেকৈ কওকচোন বাৰু ভাল হৈছে না গান্ধীতে প্ৰথম হিচাপে লাইফৰ ফাৰ্ষ্ট টাইম ধান কাটিছোঁ গুটি ধাননি সৰু সৰু বা কোন তুমি চেনেহি চিনিলো তোমাৰ মুখতে হাঁহি লৈ খুজি কৈ আহিছা মোকে